মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ অনুশীলনী 8.2 প্ৰশ্ন 4 সমাধান কৰিম। তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। লগতে তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা। প্ৰথমত কি দিয়া আছে? sin a plus b is equal to sin a plus sin b। এইটো সত্য নে অসত্য আমি ক'ব লাগে। আমি চাওঁ। এনসাৰ বুলি লিখি আমি প্ৰথমতে যেটো সত্য নে অসত্য আমি নাজানো, অলপ খালি ঠাই এৰি আমি সত্য হয় নে অসত্য হয় সেইটো আমি প্ৰথমতে চাই লওঁ। ধৰা হ'ল a is equal to 30 ডিগ্ৰী, ধৰি লৈছোঁ আমি b is equal to 60 ডিগ্ৰী। আমি a 30 ডিগ্ৰী ধৰি লৈছোঁ আৰু b 60 ডিগ্ৰী ধৰি লৈছোঁ। তেন্তে কি হ'ব? sin a plus b। তেন্তে sin a plus b হ'ব আমাৰ sin 30 ডিগ্ৰী প্লাস b মানে 60 ডিগ্ৰী। গতিকে sin 30 ডিগ্ৰী প্লাস 60 ডিগ্ৰী কিমান হ'ব? 90 ডিগ্ৰী। আৰু sin 90 ডিগ্ৰী মানে কিমান? আমি জানো যে sin 90 ডিগ্ৰী মানে কিমান? 1। এতিয়া আমি চাওঁ, sin a plus sin b মানে কিমান হয়। আমি প্ৰশ্নটোৰ সোঁ চাইডে থকা অংকটো এতিয়া লৈছোঁ। sin a মানে কিমান হ'ব? 30 ডিগ্ৰী আৰু sin b মানে কিমান হ'ব? 60 ডিগ্ৰী, কাৰণ b মানে আমি 60 ডিগ্ৰী ধৰি লৈছোঁ। এতিয়া sin 30 ডিগ্ৰী মানে কিমান? এতিয়া sin 30 ডিগ্ৰী মানে হৈছে হাফ আৰু sin 60 ডিগ্ৰী মানে √3/2। এইটো লসাগু 2 হ'ল, ওপৰত 1 প্লাস √3 হ'ল। যেহেতু 1 আৰু 1 প্লাস √3/2 সমান নহয়, 1 is equal to not 1 প্লাস √3/2। গতিকে কি পালো আমি? sin a plus b not is equal to sin a plus sin b। sin a plus sin b। গতিকে এইটো অসত্য। এতিয়া আমি অসত্য বুলি লিখিব পাৰোঁ। কি অসত্য? sin a plus b is equal to sin a plus sin b বুলি আমাক যেটো প্ৰশ্নত দিয়া আছিল সেইটো স্টেটমেন্টটো, সেই কথাটো অসত্য বুলি আমি গম পালোঁ। অসত্য। এতিয়া আমি 2 নম্বৰটো লৈ যাওঁ। 2 নম্বৰত কি আছে? sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায়। আমাক কি কৈছে? sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায়। আমি আনসাৰ বুলি লিখি ল'লো আৰু এই কথাটো সত্য হয় নে নহয় আমি নাজানো। প্ৰথমতে সত্য হয় নে নহয় আমি তাক চাই লওঁ। যদি সত্য হয় পাছত সত্য বুলি লিখিম, যদি অসত্য হয় পাছত অসত্য বুলি লিখিম। এতিয়া sin থিটা is equal to 0 হ'ব কেতিয়া? থিটাৰ মান কিমান হ'লে sin থিটা 0 হ'ব? যেতিয়া যদি থিটা is equal to 0 ডিগ্ৰী হয় তেতিয়া sin থিটা আমি কি পাওঁ? 0 পাওঁ। sin থিটা is equal to আমি হাফ কেতিয়া পাম? যদি থিটাৰ মান কিমান হয়? 30 ডিগ্ৰী হয়। sin থিটাৰ মান আমি 1/√3 কেতিয়া পাম? যদি থিটাৰ মান 45 ডিগ্ৰী হয়। sin থিটাৰ মান √3/2 কেতিয়া পাম? যদি থিটাৰ মান কিমান হয়? 60 ডিগ্ৰী হয়। sin থিটাৰ মান 1 পাম যদি থিটাৰ মান 90 ডিগ্ৰী হয়। আমি থিটাৰ মান একাদিক্ৰমে বঢ়াই যিবোৰ মান পালো এতিয়া সেইবোৰ পাতি যাম। থিটা 0 ডিগ্ৰীত sin থিটা কিমান পাওঁ? 0 পাওঁ। থিটা 30 ডিগ্ৰীত sin থিটা হাফ পাওঁ। থিটা 45 ডিগ্ৰীত sin থিটা 1/√2 পাওঁ। থিটা 60 ডিগ্ৰীত sin থিটা √3/2 পাওঁ। থিটা 90 ডিগ্ৰীত sin থিটা 1 পাওঁ। এতিয়া ইহঁতবিলাক কোনটো ডাঙৰ কোনটো সৰু আমি চাওঁ। 0তকৈ হাফ আমি ডাঙৰ বুলি জানো। হাফতকৈ 1/√2 ডাঙৰ।
হাফতকৈ 1/√2 কেনেকৈ ডাঙৰ সেইটো আমি পাছত চাম। আকৌ 1/√2তকৈ √3/2 ডাঙৰ আৰু √3/2তকৈ 1 ডাঙৰ। এতিয়া হাফতকৈ 1/√2 কেনেকৈ ডাঙৰ হ'ল বা 1/√2তকৈ √3/2 কেনেকৈ ডাঙৰ হ'ল সেইটো আমি চাম। আমি হাফ পাতি ল'লোঁ আৰু লগতে 1/√2 লৈ ল'লোঁ। এতিয়া আমি কি কৰিম, ইহঁত দুটাৰ হৰ দুটা সমান কৰিম। এটাত 2 আছে, এটাত 1/√2 আছে। গতিকে য'ত 1/√2 আছে তাত ওপৰ আৰু তলত √2 আমি মাল্টিপ্লাই কৰি দিলোঁ। এই তলত কিমান হ'ল, 2 হ'ল আৰু ওপৰত হ'ল √2। এতিয়া হাফ আৰু √2/2 আমি কথাটো চাওঁ। 1/2টো ডাঙৰ নে √2/2 ডাঙৰ? এই ক্ষেত্ৰত দুয়োটাতে আমাৰ হৰ হিচাপে 2 আছে আৰু আমাৰ লব হিচাপে এটাত 1 আছে, এটাত √2 আছে। এতিয়া আমাৰ 1টো ডাঙৰ নে √2 ডাঙৰ সেইটো চাব লাগিব। √2টো 1তকৈ ডাঙৰ, কিয়নো 2ৰ বৰ্গমূল নিশ্চয় 1তকৈ ডাঙৰ হ'বই। একেদৰে আমি এতিয়া কি পাম, √2/2তকৈ √3/2টোৰ কোনটো ডাঙৰ? ডেফিনেটলি 2ৰ বৰ্গমূলতকৈ 3ৰ বৰ্গমূল ডাঙৰ হ'বই। গতিকে √2/2 আৰু √3/2টো ডাঙৰ হ'ব। এতিয়া প্ৰশ্নত দিয়া কথাটো আমি সত্য বুলি গম পালোঁ, অৰ্থাৎ থিতাৰ মান বাঢ়ি যোৱাৰ লগে লগে সাইন থিতাৰ মানসমূহ বাঢ়ি যায় আৰু এয়া সত্য।